বকুলি চাই ফেলা কি হল কেলে এনেকৈ ফেলা চিঞৰ মাৰিছানো তোৰ হাতত কিমান টকা আছে মোক দে আপোনাক আকৌ পইচা কিয় লাগে মোৰ মদ খাবলৈ আৰু জুৱা খেলিবলৈ হাতত একেবাৰে পইচা নাই তোৰ হাতত কিমান টকা গোট খাই আছে মোক দে মদ খাবলৈ জুৱা খেলিবলৈ পইচা লাগে ঘৰ এখন কেনেকৈ চলিছে আপোনাৰ খবৰ আছেনে নাই আৰু তাৰ ঘৰত কাম কৰি আনি ঘৰখন যেনে তেনে চলাই আছো আপোনাৰ খালি সেইবিলাক ধান্দা ল'ৰা এটাই পঢ়া আধাতে এৰিলে সি ডাঙৰ হৈ কি কৰিব কি নকৰিব আপোনাৰ সেইবিলাক খবৰ আছেনে নাই হা অকল দিনে ৰাতিয়ে মদ যোৱা এনেকৈ কৰি থাকিলে সদায় চলি থাকিব নেকি ঘৰখন তই কাক কিমান দেমাকি দেখুৱাইছ তই কি ভাবিছ তই পইচাকেইটা নিদিলে মই মদ খাবলৈ জুৱা খেলিবলৈ পইচা নাপাম ইমানখিনিতো মাটি বিকিলোৱেই এতিয়া যিকণ মাটি আছে সেইকণো বিকি মই মদ খাম আৰু জুৱা খেলিম বিকি দিয়ক ঘৰৰ আটাইখিনি বস্তু বিকি দিয়ক মই তাত এটা মাতো মাতিবলৈ নাযাওঁ নিজৰটো ভৱিষ্যত বোলা বস্তুটো নাই ল'ৰাটোৰ ভৱিষ্যতটো ধ্বংসমুখলৈ ঠেলি দিয়ক পাৰিলে ল'ৰাটোকে মোকানি বজাৰত বিক্ৰী কৰি সেই পইচাৰে আপুনি মদ খাওক জুৱা খেলক ঠিক আছে মই কি কৰিব পাৰোঁ তই চাই থাক মা এই ৰাতিপুৱাতে কাজিয়া কৰিবলৈ আৰম্ভ কৰিলিয়ে নে তই শুনিছনে নাই বাপেৰে কি কৈছে শুনিছোঁ মা হ'লেওনো কৰিবি কি আমিতো একো কৰিব নোৱাৰোঁ সেইটো কাৰণে যি গাই থাকিবলৈ দিবি যি কয় কৈ থাকিবলৈ দিবি তই মুখেৰে একো নামাতিবিচোন মা বৰকৈ ভোক লাগিছে কিবা এটা খাবলৈ দেচোন ক'ৰ পৰানো খাবলৈ দিওঁ তোক ঘৰত আধে নালাগে চাউল কেইটাও নাই কামলৈ ওলাই গ'লেহে হ'ব ৰ এইবিলাকনো কি বনাই আছ এয়া পানীহে উতলাইছোঁ এটা কাম কৰিবি ৰ এই ভোকটোকে মাৰিবলৈ চাহ অকণমানকৈ খাই দিবি মই অকণমান সময়ৰ পিছতে চাহ অকণ বনাই দিম তোক মই এটা কথা ভাবিছোঁ মা মই নহ'লে পকা মিস্ত্ৰীৰ কামকে কৰিবলৈ লওঁ হেই এইবোৰ তই কি কৈছ তই এইটো বয়সত গৈ পকা মিস্ত্ৰীৰ কাম কৰিবি নালাগে দেই এনেই কষ্ট পাবলৈ কষ্টটো এতিয়াও পাইছোঁ মা কিমান দিন আৰু এনেকৈ সহ্য কৰি থাকিব লাগিব কিমান দিন এনেকৈ ভোকত থাকিবলৈ শিকিব লাগিব দেউতাৰতো এইবিলাক গাত কথা নালাগে অকল জুৱা খেলা আৰু মদ খোৱাৰ বাহিৰে আন কিবা চিনি পাই জানো মোৰ বয়স কম হ'লেও ঘৰখনৰ দায়িত্ব এতিয়া মই ল'ব লাগিব তেতিয়াহে দুবেলা দুসাঁজ খাবলৈ পাম নহ'লে সদায় এনেকৈ ভোকতেই থাকিব লাগিব যিটো বয়সত খেলা ধূলা কৰিবলৈ ওলাই যাব লাগিছিল সেইটো বয়সত তই এতিয়া কাম কৰিবলৈ যাবি এয়াই এক ভাগ্যৰ লিখন বুলিয়ে ধৰ শুনটো আৰু তই ঠিকেই কৈছ এই বাপেৰটোলৈ আশা কৰি থাকি একো লাভ নাই এইটোতো নিজেই মানুহ নহ'লে তোকো মোকো মানুহ হ'বলৈ নিদিয়ে তই মই ওলাই গৈ যদি কাম এখন নকৰোঁ এই ঘৰখন ঘৰ হৈ নাথাকে তয়ো যাব লাগিব কাম কৰিবলৈ ময়ো যাব লাগিব কাম কৰিবলৈ তেতিয়াহে আমি ঘৰখন ঘৰ হিচাপে ধৰি ৰাখিব পাৰিম কোনটো তোৰ চাগে আজি বহুত কষ্ট হৈছে নহয়নে ঘৰখনত কুটা এটা নকৰা ল'ৰাটোৱে আজি গৈ মিস্ত্ৰী কাম কৰিবলগীয়া হ'ল মোৰ কষ্ট হোৱা নাই মা মোক খালি ইটা অলপমানহে আনিবলৈ দিলে বাকী কামখিনি তেখেতসকলেই কৰিলে হ'লেও দেচোন তই কষ্ট পাৱ বা নাপাৱ এইটো বয়সত গৈ তই পেটৰ তাৰণাত কাম কৰিছগৈ ইফালে বাপেৰ এটাৰ একো খবৰ খাতি নাই অকল মদ আৰু জোৱাৰ বাহিৰে জীৱনটোত একোৱেই চিনি নাপালে ইমান ৰাতি হ'ল দেউতা ঘৰলৈ অহা নাই নেকি মা বাপেৰে জানো কেতিয়াবা ঘৰলৈ সোনকালে অহা ৰেকৰ্ড আছে ৰাতি এভাগতহে আহি ঘৰ সোমাইহি বকুলি ক'ত আছ তই দৰ্জাখন খুলি দেহি সেইটো তোৰ মদপী বাপেৰটো আহি পাইছেহি যি গাই থাকিব দিবি তই কিন্তু মুখে একেবাৰে নামাতিবি বকুলি তই মোক জুৱা খেলিবলৈ মদ খাবলৈ পইচা নিদিওঁ বুলি কৈছিলি নহয় এয়া চাই ল এক জাপ টকা লৈ আহিছোঁ তই নিদিলেও মোৰ একো আপত্তি নাই মই বিন্দাছ মদ খাই থাকিব পাৰিম জুৱা খেলি থাকিব পাৰিম তাৰমানে আপুনি মাটিখন কাৰোবাক বন্ধ কৰি দিলে মোকনো কেলৈ মাটি বাৰী ঘৰ দুৱাৰ মোক একো নালাগে মই চব বিক্ৰী কৰি দিম ফোনটো ব'ল তই মই ভাত পানী খাই শুংগে ব'ল এই মতা হিলি ইয়াতে পৰি থাকক বকুলি গিয়েৰক যদি সন্মান কৰিব নাজানই বিয়া কিয় হৈছিলি ঐ চুপ চুপ থাক মুটনি সোপা খাই আহি যিটো কথা কৈ নাথাকিবি হেৰা অফিচলৈ ওলালাই নেকি
অঁ ওলালোৱেই টাইম হৈছে নহয় যাবলৈ এই তোমাৰ যে কোনোবা আলহী অহা কথা আছিল আহিবনে নাই পিছে আহিব আহিব পিছে তুমি আজি অফিচলৈ নোযোৱা হ'লে বেছি ভাল আছিল তোমাকো যদি লগ পালেহেঁতেন তেখেতসকলে নিশ্চয় ভাল পালেহেঁতেন উপায় নাই বুজিছা আগৰ দৰেতো আজিকালি অফিচ নহয় যে মন গ'লে কেতিয়াবা নোযোৱাকৈ থাকিব পাৰি আজিকালি বহুত টাইট চিডিউল চলি আছে অফিচত যদি দেখা নাপায় লগালগ চাকৰিৰ পৰা নিলম্বিত পিছে তুমি আলহীয়ে দুলহীয়ে বনোৱাই কোনোৱাই সকলোখিনি পাৰিবনে নোৱাৰা বকুলিক মাতিছিলোঁ তাই এতিয়া আহি পাবহিয়ে চাগে বোলো অলপমান সহায় কৰি দিবি আৰু সহায় কৰি দিয়াৰ কিবা এটাও লৈ যাব ভালেই কৰিছা দিয়া তাইৰ সেই গিৰিয়েকটোৱে ৰাস্তাই ৰাস্তাই মদ খাই খাই ঘূৰিহে ফুৰে বাইদেউ বকুলি বাইদেউ আলহী পালেহিয়ে নেকি মোৰ অহা দেৰি হোৱা নাই নহয় নাই নাই তই ঠিক সময়তে ওলাইছেহি আমি এতিয়া বনোৱা আৰম্ভ কৰিমগৈ কিটচেনলৈ যাওঁ বাইদেউ লগ এটা হ'ল ভালেই হ'ল মই এতিয়া নিশ্চিন্ত মনে অফিচলৈ যাব পাৰিম বাইদেউ কাক বাট চাইছেনো আলহী অহালৈ বাট চাই আছে নেকি নহয় অ' বকুলি এই বগাইক বজাৰৰ পৰা বস্তু কেইটামান আনিবলৈ দিছিলোঁ আলহী আহি পাবহি এতিয়া সি আহি পোৱাহি নাই চাচোন ক'তনো কি কৰি আছে সিহে জানে আৰু ঐ তোক কাম এটা দিলে সোনকালে কেতিয়াও কৰি দিব নোৱাৰা নহয় বজাৰৰ পৰা বস্তু কেইটা আনিলে তোক ইমান সময় লাগেনে মোৰ আলহীয়ে পাবহি এতিয়া মই বজাৰ কৰি কেতিয়াবা শেষ কৰিলোঁ ঘৰলৈ উভতি আহোঁতে ৰাস্তাত এক্সিডেণ্ট এটা দেখি এই তাতে ৰৈ থাকোঁতে বহুত টাইম গ'ল নিজৰ কামত মন দিব নোৱাৰ ক'ত কি হয় সেইবোৰ চাই ফুৰিবি পিছে তই যে ক'লি এক্সিডেণ্ট হ'ল বুলি সেইটো মানুহ আছিল নে নাই কিবা জন্তু আছিল মানুহ এটাৰ এই মদ খাই দলং পলং কৰি ফুৰিছিল গাড়ী এখনে খুন্দিয়াই দিলে মদ খোৱা মানুহটোৱে বাৰু কি পিন্ধি আছিল লুঙি এখন আৰু ফটা গেঞ্জি এটা পিন্ধি আছিল মানুহটোৱে আৰু লুঙিখন নীলা ৰঙৰ বগাই মানুহটোৱে বাৰু বেছিকৈ দুখ পাইছে নি অলপমান দুখ পালে এই কপালতে দুখ পাইছে তাৰে দুই এজন মানুহে লগ হৈ পেলাই তেখেতক হস্পিটেললৈ লৈ গৈছে বাইদেউ সেইটো আন কোনো নহয় সেইটো আমাৰ এই মদপিটো হ'ব লাগিব মই এতিয়া ততাতৈয়াকৈ হস্পিটেললৈ যাওঁ আপুনি কামখিনি নিজে কৰি ল'ব বাইদেউ মোক বেয়া নাপাব হ'ব যা বকুলি মই বাৰু কামখিনি নিজে চম্ভালি ল'ম তই গৈ পেলাই গিয়েৰক অলপ শুশ্ৰূষা কৰগৈ আৰু পইচা পাতি দৰকাৰ হ'লে মোক খবৰ দিবি হ'ব বাইদেউ মই এতিয়া যাওঁ ঐ তই বজাৰলৈ গৈ ইমান দেৰি লগালিগে নহয় এতিয়া তোৰ এটা শাস্তি হ'ব তই মোক কামত সহায় কৰি দিব লাগিব ভিতৰলৈ আহ হেৰি আপুনি বাৰু বেছিকৈ দুখ পাইছে নেকি বকুলি তই আহিলি মই তোক ইমান কষ্ট দিছোঁ ইমান দুখ দিছোঁ তোৰ বাৰু মোৰ ওপৰত অকণমানো খং উঠা নাইনে বকুলি তই বাৰু মনত ভবা নাইনে সেইটো মৰিলেও মৰক মোৰ শান্তি হ'ব বুলি তোৰ বাৰু মনলৈ অকণমানো অহা নাইনে বকুলি হেৰি কিয়নো বাৰু অমংগলীয়া কথাবিলাক মুখত আনিছে আপুনি মোক যিমান কষ্ট দিলেও যিমান দুখ দিলেও আপুনি মোৰ স্বামী আপোনাৰ যদি কিবা এটা হৈ যায় মই বাৰু কাৰ মুখলৈ চাই জীয়াই থাকিম কাৰ নামৰ সেন্দুৰকণ শিৰত ল'ম আপুনি কওকচোন বকুলি তই যদি পাৰ মোক ক্ষমা কৰি দে মই সকলোখিনি কথা জানিও তহঁতক মই কষ্ট দিলোঁ তহঁতক দুখ দিলোঁ বহুত মই এটা পাপী মই মহাপাপী মোৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই তেনেকৈ নক'ব আপুনি যিমান ভুল কৰিলেও আপুনি আমাৰ ঘৰখনৰ কাৰণে গুৰি ধৰোঁতা মোৰ আপুনি সাহস আপুনিয়ে সকলো বকুলি মই এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ মই আৰু কেতিয়াও মুখত মদ নিদিওঁ কেতিয়াও যোৱা নেখেলোঁ মই তোৰ শপত খাই কৈছোঁ ল'ৰাটোৰ শপত খাই কৈছোঁ মই আজিৰ পৰা এটা নতুন জীৱন আৰম্ভ কৰিম হেৰি কথাতে কয় নহয় ভগৱানে যি কৰে ভাললৈকে কৰে আপোনাৰ এক্সিডেণ্টটো হৈ আপুনি আঘাত পাইছে কষ্ট পাইছে কিন্তু আপোনাৰ আজি এই এক্সিডেণ্টটো নোহোৱা হ'লে আপুনি আপোনাৰ ভুলখিনি কেতিয়াও বুজি নাপালেহেঁতেন মই মোৰ জীৱনত অকণমান সুখ কেতিয়াও নাপালোহেঁতেন কিন্তু আজি এই এক্সিডেণ্টটোৰ ফলতে
মই মোৰ জীৱনলৈ অকণমান সুখ বিচাৰি পাইছোঁ। ঘৰখনৰ অকণমান উজ্জ্বল দেখা পাইছোঁ। বকুলি, তই মোৰ পৰা আৰু কেতিয়াও দুখ কষ্ট নাপাওঁ। তই যেনেকৈ বিচাৰিবি মই সদায় তেনেকৈয়ে থাকিম। মই তোৰ জীৱনলৈ অকণমান সুখ, তোৰ মুখলৈ অকণমান হাঁহি আকৌ ভটাই আনিম বকুলি। প্ৰভু ভগৱন্তই আপোনাৰ মনত যেন এনেকৈ সদায় সুচিন্তা কৰিবলৈ শক্তি দিয়ে আৰু আপোনাক যেন সোনকালে সুস্থ কৰি তোলে, এই প্ৰাৰ্থনা কৰিছোঁ।